तामुलपुराव 9 मे खालाराव फैगोन हादरनि नखर मन्त्रि अमित शाह बीएसएफनि सिलाइगुरि बारुद दोनथुमग्रा कारखाना गायसनगोन बरायनो साखाफारा बिटिआर सोरखारा बिटिआरआव गिबि खेबनि थाखाय गायसनजागोन सिलाइगुरि बारुद दोनथुमग्रा कारखाना हादरनि नखर मन्त्रि अमित शाहआ फैगोन 9 मे खालाराव तामुलपुर जिल्लानि नाग्रिजुलि खाथिनियाव सिलाइगुरि बारुदनि कारखाना लुफुंनो थाखाय अन्थाइ खाम्फा गायसनफैगोन जायनि थाखाय फारफ्रोमबो बिथिङाव नखर मन्त्रि अमित शाहखौ बरायनो आरो अन्थाइ खाम्फा गायसननायखौ मावफुंनो लाहार फाहार खालामगासिनो सा सानजा रायजोआव बीएसएफनि सिलाइगुरि बारुद दोनथुमग्रा गिदिरसिन कारखानाखौ तामुलपुर जिल्लानि नाग्रिजुलियाव गायसनजागोन बिटिआर गोरोबथानि उनाव प्रमद बर'नि गोख्रों नाजानाय आरो दैदेननायनि उनाव जौगाथायनि खामानिफोरा फारि फारियै जाबोगासिनो दं आरो उननि समावबो गोख्रों खामानि मावलांगोन होनना दाजाबदेरबावो दैदेनगिरि मुजिब आली अहमदआ फैगौ 9 मे खालाराव हादरनि नखर मन्त्रि अमित शाहआ तामुलपुर जिल्लानि नाग्रिजुलियाव सिलाइगुरि बारुद बानायग्रा कारखानानि अन्थाइ खाम्फा गायसनगोन समाव आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिटिआरनि गाहाय खुंगिरि प्रमद बर' गोबां केबिनेट मन्त्रि आरो एमएलएफोर बिटिआरनि मावफुं सोद्रोमा आरो एमएलए बिथांमोनहा जयै बाहागो लागोन होनना मिथिना मोननाय जादों কাইলৈ দেশৰ গৃহমন্ত্ৰীগৰাকী ইয়াত পদাৰ্পণ কৰিব ইয়াত আহি তেখেতে ভূমি পূজন কৰিয়েই আধাৰশিলা স্থাপন কৰিব ওআৰডি ইউনিট বিএছএফ গতিকে ওআৰডি ইউনিট বিএছএফৰ এই ইউনিটটো ইয়াত স্থাপন কৰিবলৈ কালি আধাৰশিলা স্থাপন কৰিবলৈ দেশৰ গৃহমন্ত্ৰীগৰাকী ইয়াত আহিছে অমিত শাহ ডাঙৰীয়া গতিকে তেখেতক আমি স্বাগতম জনাইছোঁ যোৱা 3 দিন পূৰ্বে ইয়াত দেশৰ প্ৰথমগৰাকী নাগৰিক মহামহিম ৰাষ্ট্ৰপতি আমাৰ মাজত আহি গ'ল আগতেই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি গৈছে আৰু এইবাৰ আমাৰ মাজত আহিছে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া গতিকে আমি দেশৰ 3গৰাকী প্ৰধান ব্যক্তিক আমি এটা বছৰত দেখিবলৈ সক্ষম হ'লোঁ গতিকে তামুলপুৰবাসী হিচাপে আমি গৌৰৱান্বিত আমি গৌৰৱবোধ কৰিছোঁ আৰু এই যে 3জন ব্যক্তিৰ লগতেই আমাৰ তামুলপুৰৰ যিখিনি উন্নয়নৰ কাম কাজ বিটিআৰৰ যিখিনি উন্নয়নৰ কাম কাজ ইয়াৰ অন্তৰালত এজন ব্যক্তি আছে যিজন ব্যক্তিৰ মানে কৰ্মদক্ষতাৰ ফলত আমি এইখিনি পাবলৈ সক্ষম হৈছোঁ তেখেত হ'ল বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ চিন্তাধাৰা তেখেতৰ বিটিআৰক উন্নয়ন কৰাৰ কাৰণে অসমক উন্নয়নৰ কাৰণে যিখিনি তেখেতৰ চিন্তাধাৰা এই চিন্তাধাৰাৰ মাজত আমি এইবিলাক পাবলৈ সক্ষম হৈছোঁ আৰু তেখেতৰ লগত আমি ধন্যবাদ নজনালে আমাৰ আধৰুৱা হৈ ৰ'ব তেখেত হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত এজন কৰ্মদক্ষ ব্যক্তি তেখেতে দিনে নিশাই অসমবাসীক ভাৰতবৰ্ষৰ মানে 1 নম্বৰ ৰাজ্য কেনেকৈ কৰিব পাৰি নিশ্চিতভাৱে তেখেতসকলে চিন্তা কৰিছেই গতিকে আমি তেখেতসকলৰ প্ৰচেষ্টাত আমি তামুলপুৰবাসীয়ে বহুত কিবা পাবলৈ সক্ষম হৈছোঁ আমি নতুনকৈ কিছুদিন পূৰ্বে আমি জিলা হিচাপে আমি পালোঁ জিলাৰ পাছত আমি ইয়াত মেডিকেল কলেজ এখন পাবলৈ গৈ আছোঁ কেঞ্চাৰ হস্পিটেলকে আদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান কেন্দ্ৰীয় বিদ্যালয় আমি পাবলৈ সক্ষম হৈছোঁ আৰু আমি শেহতীয়াভাৱে আমি বিএছএফৰ এটা ওআৰডি ইউনিট য'ত অস্ত্ৰৰ কাৰখানা বুলি কোৱা হয় ইয়াত অস্ত্ৰ ভাণ্ডাৰ থাকিব অস্ত্ৰৰ কাৰখানা আৰ্মছ ফেক্টৰী আৰু এইটো একেবাৰে ভূটানৰ যেহেতু বিএছএফ বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ বৰ্ডাৰ এলেকাতে থাকে এইটো এটা ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হয় তো ভূটানৰ একেবাৰে নাতি দূৰত এই নাগৰিজুলি কালশ্ৰেণীত এই ইউনিটটো স্থাপন হ'বলৈ গৈ আছে গতিকে এইটো এই অঞ্চলৰ সামগ্ৰিক ডেভেলপমেণ্টৰ লগতেই প্ৰতিৰক্ষা ব্যৱস্থাটোক একেবাৰে টনকিয়াল কৰিবলৈ মজবুত কৰিবলৈ এই ইউনিটটো যথেষ্ট হ'ব গতিকে ইয়াত গোলাবাৰুদৰ পৰা আদি কৰি বিএছএফৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ কাৰণে যিখিনি জৰুৰী সামগ্ৰী গোটেইখিনি ইয়াত হ'ব ইয়াত উৎপাদন কৰিব গতিকে এই ইউনিটটোৰ জৰিয়তে এই অঞ্চলটো বহুখিনি আগুৱাই লৈ যাব গতিকে তামুলপুৰত আমি মেডিকেল কলেজৰ পৰা আদি কৰি যিখিনি আমাৰ দৈনন্দিন জীৱনৰ কাৰণে মানুহৰ যিখিনি লাগতিয়াল তামুলপুৰৰ বাবে আমি নতুনকৈ জিলা পাই গোটেই অফিচ কাছাৰী পালোঁ নিজৰ পদূলিত মেডিকেল কলেজ পালোঁ এইবাৰ এই ফেক্টৰীটো আমি পাইছোঁ যদিও এই ফেক্টৰীটো আমাৰ জনসাধাৰণৰ একেবাৰে লাগতিয়াল বস্তু নহয় কিন্তু প্ৰতিৰক্ষা ব্যৱস্থাটো প্ৰতিজন ভাৰতীয় নাগৰিকৰে কাম্য গতিকে প্ৰতিৰক্ষা ব্যৱস্থাটো যিমান শক্তিশালী হ'ব আমি দেশৰ নাগৰিক হিচাপে আমি সিমানেই সুৰক্ষিত হ'ম গতিকে এই ইউনিটটো এই অঞ্চলত হোৱাৰ কাৰণে এই অঞ্চলত স্থাপন কৰাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পঞ্চায়তে ধন্যবাদ জনাইছোঁ এই অঞ্চলৰ এই তামুলপুৰৰ এজন বাসিন্দা হিচাপে আৰু মই ইউপিপিএল দলৰ তৰফৰ পৰা মই ধন্যবাদ জনাইছোঁ ইউপিপিএল দলক লগত লৈ বিজেপিয়ে বিগ ব্ৰাদাৰ হিচাপে যিখিনি কাম কাজ বিটিআৰত কৰি আছে গতিকে সমগ্ৰ বিটিআৰত সামগ্ৰিক উন্নয়নৰ কাৰণে যথেষ্টখিনি কাম কৰিছে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি সপোন
প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰত অহাৰ আগতে যিমানখিনি প্ৰতিশ্ৰুতি দিছিল গোটেই প্ৰতিশ্ৰুতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আখৰে আখৰে পালন কৰিবলৈ গৈ আছে। এটাৰ পিছত এটা গোটেই বিটিআৰত আমাৰ 5খন জিলাত এটাৰ পিছত এটা অনুষ্ঠান প্ৰতিষ্ঠান ইতিমধ্যেই স্থাপন হৈ আছে। গতিকে আমি বিটিআৰবাসী সম্পূৰ্ণ আমি বিশ্বাসী অনাগত দিনত আমি আধৰুৱা যিখিনি প্ৰাপ্য দীৰ্ঘদিন দিল্লী দিছপুৰে আমাৰ এই অঞ্চলক একেবাৰে জংগলী অঞ্চল বুলি প্ৰতাৰিত কৰি ৰাখিছিল, বঞ্চিত কৰি ৰাখিছিল। গতিকে আমি কৰ্মদক্ষ ব্যক্তিসকলক পোৱাৰ লগে লগে আমি তেখেতসকলৰ জৰিয়তে এই অঞ্চলৰ এই সীমামূৰীয়া অঞ্চলবিলাক আমি যথেষ্টখিনি পাবলৈ সক্ষম হৈছোঁ। গতিকে মই অহা কাইলৈ যে গৃহমন্ত্ৰী ডাঙৰীয়া ইয়াত আহিব, মই এই অঞ্চলৰ লগতেই বিশেষ কৰি তামোলপুৰ বিটিআৰ অঞ্চলৰ সকলো নাগৰিককে কালি অন্তত আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াক আমাৰ এই অঞ্চলৰ আহি তেখেতে পদাৰ্পণ কৰিব, তেখেতৰ ভাষ্য শুনিবলৈ, তেখেতক স্বাগতম জনাবলৈ আমি এই প্ৰগ্ৰামটোত সহযোগ কৰিবলৈ আমি প্ৰতিজন এই নাগৰিজুলি তামোলপুৰকে আদি কৰি বিটিআৰৰ 5খন জিলা সমিতিৰ সকলো ভোটাৰ ৰাইজক, সকলো বাসিন্দাক মই আন্তৰিকতাৰে আহ্বান জনাইছোঁ। আচ্ছা, যোনটো সৰ্ববৃহৎ অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণ হ'ব গৈছে, কিমান বিঘাত হ'ব ইয়াত? এইটো এতিয়ালৈকে নিৰ্ধাৰিত হোৱা নাই যদিও ইয়াত 2000 বিঘা মাটি ইতিমধ্যেই নিৰ্ধাৰিত কৰিছে। গতিকে ইয়াত যদি আকৌ বেছি মাটিৰ প্ৰয়োজন হয় নিশ্চিতভাৱে ইয়াত ল'ব পাৰিব, কাৰণ এই অঞ্চলত 5000 বিঘাতকৈ বেছি ভূমি ইয়াত পৰিত্যক্ত অৱস্থাত পৰি আছিল। গতিকে ইয়াত ভূমিৰ মানে ইয়াত অভাৱ নাই, যিহেতু ইয়াত ভূমি যথেষ্টখিনি আছে, যিমানখিনি লাগে তেখেতসকলে চৰকাৰী বিধি আৰু নীতি নিয়ম মতে তেখেতসকলে ল'ব পাৰিব। আৰু কিছুদিন পাছত হয়তো আমি দেখিবলৈ পাম ইয়াত CRPFৰ এটা ডাঙৰ ইউনিট হ'বলৈ গৈ আছে। গতিকে এই অঞ্চলত যথেষ্টখিনি মাটি আছে আৰু 2000 বিঘা মাটি লাগিলেও তেখেতসকলে পাব, একেবাৰে খালী মাটি পৰি আছে ইয়াত। কিন্তু আদৰশিলা সমাৰোহ অমিত শ্বাহৰ লগতে অমিত শ্বাহ ডাঙৰীয়াৰ লগত নিশ্চিতভাৱে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব, বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব, EM-সকল MCLA-সকল থাকিব, লগতে আমাৰ গৃহ বিভাগৰ উচ্চপদস্থ বিষয়াসকল কালি ইয়াত